এতিয়া বাজিছে 10টা আমি ঘৰৰ পৰা ওলাই আহিলো কালি কি হল কথাটো গৈ আছিলো কিন্তু বেটাৰী একেবাৰে নাইকিয়া হ'ল আৰু কাৰেণ্টটো কালি কিবা বেয়া হ'ল নেকি বোলে মাহঁতৰ ঘৰত একদম চাৰ্জ দিব নোৱাৰিলো আজি অকমান গাড়ীতে চাৰ্জ দি মেলি ভিডিঅ'টো কৰিলো কিন্তু একো দেখুৱাব নোৱাৰিলো আপোনালোকক এতিয়া আকৌ ব্লগ ষ্টাৰ্ট কৰিছো এফালে যাওঁ ক'ত যাওঁ আপোনালোকক দেখুৱাম মই ভিডিঅ'টো তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ একদম একো কৰা নাই এনেকৈ আহিছোঁ যেনেকৈ ঘৰত আছোঁ তেনেকৈ ওলাই আহিছোঁ আৰু আমাৰ এয়া ভূত লাগিলে কি হ'ল তাই নাইকৰ ঘৰলৈ আহিলে কেইবাদিনো থাকিব লাগে কাৰণ মাহীয়ে মোমাইক আছে খেলিব নাপায় এনিশামানহে থকা হ'ল ঘৰত তাৰপাছত কি হ'ল তাই বেয়া লাগিছে মনটো একদম ডাউন মন চন ডাউন তাই এতিয়া কৈ থাকোঁ তেতিয়াহ'লে লিখা বনাইছে এয়া আমি পালো বৰুৱা চাৰিআলি গছটোৱে ভাঙিছিলে ইয়াত যে ডাঙৰ গছ এজোপা যে আছিলে যে বৰচলি বহুত দিনৰ মূৰত আহিছো দেই এইফালে কৰ্ট ফিল্ডখন আছে আৰু এইফালে জে.বি. কলেজ এয়া জে.বি. কলেজ এইফালে কৰ্ট ফিল্ড নেক্সট এতিয়া পালোহি DCB ৰোড কলেজখনলৈ মনত পৰি গৈছে আৰু পালোঁ ফ্ৰণ্টত আছে ষ্টেডিয়াম যোৰহাট ষ্টেডিয়ামখন আৰু বহুতেই বেলেগ উন্নত হ'ল মই বহুত বছৰ পাছত যোৰহাট টাউনলৈ সোমাইছোঁ অহা নহয় এখনেই হ'ল যোৰহাট ষ্টেডিয়াম কাৰণ হ'ল মানুহজনৰ বহুত টান পায় যোৰহাট টাউনখনত সোমাবলৈ কাৰণ ইয়াত পাৰ্কিং প্লেচটো বহুতেই কম থাকে আৰু ইমানেই বেছি কিহৰ কাৰণে বেছি টান পায় নাজানো আৰু আমি পালোহি নেহেৰু পাৰ্ক এখনেই হ'ল নেহেৰু পাৰ্কখন আৰু ইমান ধুনীয়াকৈ আগতকৈ বহুতেই বেলেগ হ'ল এয়া ৰাস্তা বহল হ'ল আৰু এইবোৰ ফুটপাথবোৰো তেনেকৈ ধুনীয়াকৈ দিছে এইবোৰ পুৰণি বস্তু এটা দেখুৱাম আপোনালোকক মই এই চুকটো বগাকৈ দেখিছে নহয় সেইটো হ'ল একেবাৰে ব্ৰিটিছ দিনীয়া হেৰি দাস এণ্ড কো বুলি আছে সেইখন আছিলে ব্ৰিটিছ দিনীয়া মাৰ্কেট সেইটো আছিলে আগৰ দিনীয়া একদম ব্ৰিটিছৰ মাৰ্কেট হয় এখন সেইটো দাস এণ্ড কো কেলে বেয়া পা যামৰ কাৰণে একদম মানুহজনে ইমান বেয়া পায় টাউনত সোমাই মেলি ভিতৰত একদম অশান্তি আৰু বহুত বেয়া পায় নোৱাৰাতহে আহিছে হয় নাই হে আজি নোৱাৰাতহে আহিছে কি হ'ব কেলে এনেকুৱা নাজানো ভীমাৰ লাহে 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 লাহে
মাইনা চাব যাম কা মাইনা আমৈ ভাগৰ কাৰ হয় তুমি এইটো নাখাবা আকৌ পাই গৈছোঁ আৰু মোৰ ফ্ৰেণ্ডৰ ঘৰ আচলতে আমি আহিছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ তাই বেবী এটা হৈছে তাকে চাবলৈ আৰু খবৰ ল'বলৈ দেখুৱাই থাকিম তেতিয়াহ'লে চাই থাকক আপোনালোকে এইজনী এইটো নতুন ল'ৰা চাই থাকক চাহ খাই লওঁগৈ তাৰপিছত নেক্সট আমি ক'লৈ গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক এতিয়া বৰ্তমান ওলালোঁ 4টা বাজিছে নামঘৰৰ পৰা আহোঁ বুলি ভাবিলোঁ সেয়া ওলাই ৰেডি তাই নাযায় তাই ল'ৰাটো বহুত আমনি গৈছে আমিয়ে গৈ আহোঁ তেতিয়াহ'লে দেখুৱাম আপোনালোকো গাইজ গুড ইভিনিং এতিয়া সময় হৈছে কেইটা বাজিছে 7টা বাজিব হৈছে আমি নামঘৰৰ পৰা আহি পালোহি আহি পাই ঘৰৰ কিবা এটা হ'ল কাৰণে মই ভিডিঅ'টো সম্পূৰ্ণ নকৰিলোৱে এতিয়া হাতত তুলি লৈছোঁ মোবাইলটো আৰু মোৰ লগত আছে এইফালে দুইজনী সেইজনী এজনী বহুত দিনৰ মূৰত বহুত বছৰ মূৰত লগ পাইছোঁ এজনী গীতি এজনী কিনা মানে কি ত্ৰিনয়ন হয় তাৰপিছত বহুত দিনৰ মূৰত আমি চবেই আজি
আজি ব্লগটো ধামাকা হ'ব এইটো নেক্সট ব্লগ হৈছে দেই আপোনালোকে চাই যাব কিন্তু আমি কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম আজি কি খাম জানেনে মই দেখুৱাম এতিয়া কি খাম এইফালে বহাই থৈছে আৰু আমাৰ এইফালে লাগি আছে দেখুৱাইছোঁ এইফালে কাটি আছে কি খাম আমি আজি হাঁহ মাংস ই আমাৰ এইফালে মই হাঁহ মাংস নবনাওঁ নহয় মায়ে ভাত পাতিছে এইফালে মা গায়ত্ৰী মা গোলাঘাটৰ পৰা আহিছে আজি চবেই মেলি এইফালে পোৱালি শুই আছে এয়া আমাৰ টুকলু মুকলুটো আজি বহু দিনৰ মই লগ পাইছোঁ ৰ'জক ভাল লাগিছে এজনীকো লগ পাইছোঁ এজনী আমি তিনিজনীয়ে বহুত দিনৰ মূৰত ন বহুত দিনৰ মূৰত বেলেগ এনজয় কৰিছিলোঁ আমি হোষ্টেলত একেলগে আছিলোঁ ইমানেই এনজয় কৰিছিলোঁ আমি কেনেকুৱা ভাল লাগিছিল ন বেলেগ ভাল লাগিছিল চব মানে হোষ্টেলৰ কথাই ওলাইছে আৰু ইয়াত একদম 5 বছৰ নহয় নেকি বহুত বছৰ 10 বছৰ মানে হ'ল নেকি তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে মৰম দিব তাই বহুত বেছি কষ্ট কৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব থেংক ইউ Mau dia kok nggak kalau